নমস্কাৰ এক্টিয়াছম চেনেললৈ আপোনালোকক স্বাগতম আজিৰ ভিডিঅ'ত আপোনালোকে এখন অদ্ভুত বাইকৰ লগতে দেখিবলৈ পাব কেইটামান এমেজিং ইনভেনচন যিকিটা আপোনাৰ ব্ৰেইন ফ্ৰেছ কৰি তুলিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ নিবেদন যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰক নম্বৰ 5 নিও জিঅ' মিনি বন্ধুসকল এইটো গেজেটে আপোনাৰ লৰালিকালৰ মধুৰ স্মৃতিক সজীৱ কৰি তুলিব কিয়নো এই গেজেটটোত আপুনি লৰালিকালতে খেলা গেমসমূহ পুনৰবাৰ খেলিব পাৰিব ইয়াত 4টা বাটন দিয়া থাকে যাৰ দ্বাৰা আপুনি গেমবোৰ কণ্ট্ৰোল কৰিব পাৰে এইটো গেজেট আপুনি আপোনাৰ সৰু বাচ্চাকেইটাকো গিফ্ট কৰিব পাৰে Number 4 ATM Blue Max এইখন মাস্ক আপোনাৰ দৈনন্দিন ঘূৰা মেলা কৰা কামত ব্যৱহাৰ কৰিব পাৰিব যি আপুনি গ্ৰহণ কৰা ধূলিময় তথা প্ৰদূষিত বায়ুক 99% ফিল্টাৰ কৰিব পৰাৰ ক্ষমতা ৰাখে যাৰ বাবে আপুনি ধূলিময় ঠাইতো ফ্ৰেছ এয়াৰ লাভ কৰিব পাৰিব ইয়াৰ উপৰিও এই মাস্কখনে আপোনাক বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাছৰ পৰাও ৰক্ষা কৰিব পাৰে নম্বৰ 3 হাইকেন বেড ফিউচাৰৰ বাবে ইনভেন্ট কৰা এই লাক্সাৰিয়াছ বিছনাখন দেখি আপুনি অবাক হৈ পৰিব বিভিন্ন ধৰণৰ লাক্সাৰিয়াছ ফিচাৰযুক্ত এই বিছনাখনত প্ৰাইভেচিৰ বাবে এনেদৰে পৰ্দা দিয়া হৈছে যি সম্পূৰ্ণ সাউণ্ড প্ৰুফ আৰু ইয়াৰ উপৰিও ইয়াত এটা প্ৰজেক্টৰ আছে যাৰ দ্বাৰা আপুনি মুভিজ চোৱাৰ সুবিধা লাভ কৰে ইমান ফেচিলিটি থকা এই বিছনাখনৰ দাম বৰ্তমান 35 লাখ টকা মাগু ইমান টকাত 40খন মান বাইকেই পাই যামচোন নম্বৰ 2 হেলদি কেন অপেনাৰ কেনৰ হাফৰ খুলিবলৈ আমাক প্ৰায় যথেষ্ট সময়ৰ প্ৰয়োজন হয় কিন্তু এতিয়া এই অটোমেটিক কেন অপেনাৰৰ জৰিয়তে অতি সহজেই খুলিব পৰা যায় তাৰ বাবে ইয়াক কেনটোৰ ওপৰত ৰাখিব লাগে আৰু ই নিজে নিজে তাৰ ওপৰত ঘূৰি ঘূৰি অতি সুন্দৰভাৱে ঢাকনিখন খুলি দিয়ে অৱশ্যে এইটো বাৰু সকলোৰে বাবে প্ৰয়োজন নহয় নম্বৰ 1 সোফ ই এইখন এখন বৰ আজব ধৰণৰ বাইক যি মাটিৰ প্ৰায় ওচৰেৰে চলে চলি গৈ থাকিলে এই বাইকখনক এনেকুৱা লাগে যেন এখন সৰু বুলেটে চলি গৈ আছে ইয়াৰ আগৰ চকাৰ তুলনাত পাছৰ চকাটো যথেষ্ট ডাঙৰ যি বাইকখন নিয়ন্ত্ৰণ কৰাত সহায় কৰে এমেজিং বাইক নহয়নে বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব কাৰণ ভিডিঅ'টো বনাওঁতে মোৰ যথেষ্ট সময় খৰচ হৈছে কিন্তু আপোনালোকৰ লাইক কৰিবলৈ মাত্ৰ 1 ছেকেণ্ড লাগিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেলটো বজাবলৈও নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ